নমস্কাৰ। আজি আহিছোঁ দাদা আৰু বৌহঁতৰ ঘৰলৈ, লগত মা দেউতা আংকুল আণ্টিহঁতো আহিছে। ন্যায় বেটায়েকৰ প্ৰাৰ্থনা বাক লগ পাই পেলাই বহুত বেছি ভাল পাইছে। আজিকালি প্ৰায়ে শুনিবলৈ পোৱা যায় ঘৰবোৰলৈ হেনো আলহী নহা হৈ গ'ল বা মানুহে মানুহৰ ঘৰত কমকৈ আহে। ব্যস্ততাবোৰৰ বাবে কোনোবা কাৰোবাৰ ঘৰলৈ আহিলেও ভাবিব লগা হৈ যায় কিবা অসুবিধা হ'ব নেকি তেওঁলোক আহিলে। আমাৰ ঘৰত কিন্তু এতিয়াও আলহী আহে আৰু নিজ হাতে বনাই মেলি আলহীক খুৱাই বহুত বেছি ভাল পাওঁ। আমাকো যদি কোনোবা আন্তৰিকতাৰ বিচাৰে তেনেহ'লে সময়খিনি দিবৰ কাৰণে চেষ্টা কৰোঁ। মানুহক মানুহ লাগে সঁচা অৰ্থত ক'বলৈ হ'লে। এই যে সমাজ পাতি বাস কৰাৰ ব্যৱস্থাটোৱে হৈছিলে যে মানুহক মানুহ লাগে, কোনো মানুহে কেতিয়াও অকলশৰীয়াকৈ থাকিব নোৱাৰে। আজি যে বৌৰ ঘৰত আহিছোঁ, তেওঁ গুৱাহাটীৰ পৰা 1-1.5 ঘণ্টা ৰাস্তা প্ৰতিদিনেই অহা যোৱা কৰি পেলাই চাকৰি কৰে। তাৰ মাজত ইমান গৰমত ইমানবোৰ আয়োজন কৰিছে, ইমান আয়োজন নকৰিলেও হৈ যায় যে আমি একেলগ হ'লেও প্ৰত্যেকে নিজৰ নিজৰ সময়খিনি উদযাপন কৰিলোঁ। দিনটোৰ শেষত এই ভাল লগাখিনিয়ে হৈছে জীৱনৰ মৃত্যু সঞ্জীৱনী সুধা। সকলোৱে ভালে থাকক। বাই বাই।